22টা ভাষাত হিন্দীত আমি যি কিতাপ কৰোঁ আমি বড়োটো একেখিনি কিতাপেই কৰিম আমি এইটো নহয় যে বড়ো সৰু লেংগুৱেজ হিন্দী ডাঙৰ লেংগুৱেজ গতিকে হিন্দীত বেছিকৈ কাম কৰিম বড়োত কাম কৰিম আমাৰ তেনেকুৱা নাই আমি সব ভাষাতে ৰাষ্ট্ৰীয় অনুবাদ অভিযান নেশ্যনেল ট্ৰান্সলেশ্যন মিছন CILৰ পৰা আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ডিপাৰ্টমেণ্ট অফ বড়োৰ লগত কোলাবৰেট কৰি আমি 2খন ৱৰ্কশ্বপ কৰিছিলোঁ এখন ৱৰ্কশ্বপ হ'ল আমি 3খন বড়ো অনুবাদ আমি ফাইনেলেট কৰিলোঁ ইয়াত ৰিভিউ কৰিলোঁ এই 3খন কিতাপ আমি উলিয়াম অলপ দিনৰ ভিতৰতে পাব্লিছ হ'ব আৰু তাৰপিছত আমি 3 দিনৰ কাৰণে এটা ট্ৰেইনিং প্ৰগ্ৰাম কৰিলোঁ ইয়াত সেই ট্ৰেইনিং প্ৰগ্ৰামটোত প্ৰায় 45-50 পাৰ্টিচিপেণ্টে আমাক ভাগ ল'লে আৰু প্ৰায় 10জনমান স্কলাৰে তেওঁলোকে ইয়াত লেকচাৰ দিলে ট্ৰেইনিং দিলে আৰু এই ট্ৰেইনিং প্ৰগ্ৰামটো অতি সুন্দৰকৈ হৈ গ'ল বড়োলেণ্ড ইউনিভাৰ্চিটিৰ বড়ো ডিপাৰ্টমেণ্টে আমাক যিমান ছাপৰ্ট দিলে ইয়াত সকলো তেওঁলোকে ফেচিলিটি ইয়াত দিলে থকা খোৱা ইত্যাদি আদি কৰি গোটেই এৰেঞ্জমেণ্ট তেওঁলোকে আমাক হেল্প কৰিলে নহ'লে মাইচুৰৰ পৰা ইয়ালৈ আহি আমাৰ কৰাত ইমান উজু নহ'লহেঁতেন গতিকে এই সুযোগতে মই বড়ো ডিপাৰ্টমেণ্টৰ যিসকল ফেকাল্টি যিসকল কৰ্মচাৰী আমি সকলোকে ধন্যবাদ দিছোঁ আৰু বিশেষকৈ ধন্যবাদ দিছোঁ যিসকল পাৰ্টিচিপেণ্ট যিসকলে আহি এই ট্ৰেইনিং প্ৰগ্ৰামটোত ভাগ ল'লেহি আৰু মই ভাবোঁ এই ভাগ লোৱা ট্ৰেইনিং প্ৰগ্ৰামটোত ভাগ লোৱা যিসকল পাৰ্টিচিপেণ্ট তেওঁলোকে আগলৈ ট্ৰান্সলেশ্যন কৰিব বড়ো ভাষালৈও কৰিব বড়োৰ পৰা ইংৰাজীলৈও কৰিব পাৰে আৰু তেনেকৈ কৰিলেহে আমাৰ ভাষাৰ উন্নতি হ'ব গতিকে ভাষাৰ উন্নতি কৰিবলৈ হ'লে আমি কাম কৰিব লাগিব আৰু তাৰোপৰিও মই ইতিমধ্যে তেখেতলোকক কৈছোঁ যে আমি মাইচুৰতো ডাঙৰ ট্ৰেইনিং প্ৰগ্ৰাম এৰেঞ্জ কৰোঁ তেওঁলোকে তালৈ আহিলে তাতো ভাগ ল'ব পাৰিব গতিকে আজি এই 3 দিনৰ পাছত প্ৰগ্ৰামটো অতি সফলতাৰে শেষ হ'ল আৰু আমি ভাবিছোঁ অতি মানে নেক্সট টাইম বা ফিউচাৰত আমি কিবা আকৌ কোলাবৰেট কৰি বড়ো ডিপাৰ্টমেণ্টৰ লগতেই হওক বা বেলেগ ডিপাৰ্টমেণ্টৰ লগতেই হওক বা একেলগে সব 2-3টা ডিপাৰ্টমেণ্ট মিলি হ'লেও কিবা যদি প্ৰগ্ৰাম আমি কৰোঁ নিশ্চয় আমি ইয়াতে কৰিবলৈ চেষ্টা কৰিম আৰু আজি যি সামৰণি অনুষ্ঠান সেই সামৰণি অনুষ্ঠানত অতি ভাল লগা কথা যে 2খন কিতাপ উন্মোচন হ'ল তাৰে এখন কিতাপ আপোনাৰ এইখন আপোনাৰ বড়ো ডিপাৰ্টমেণ্টৰ এগৰাকী ফেকাল্টি লাইশ্ৰী মহিলাৰী তেখেতৰ এখন কবিতা পুথি মেটাফিজিক্স অফ এ কংক্ৰিট চিটি আৰু বড়ো ডিপাৰ্টমেণ্টৰে আন এগৰাকী ফেকাল্টি বিজিত গিৰি বসুমতাৰীৰ এইখন কবিতা পুথি এইখনো আজি উন্মোচন কৰা হৈছে বড়ো সাহিত্যলৈ এইটো এটা তেওঁলোকৰ ভাল অৱদান মই ভাবোঁ তেওঁলোকে আগলৈও লিখি যাব আৰু পাব্লিছ কৰি যাব থেংক ইউ আলহী হিচাপে আপোনাৰ আজি 3 দিনৰ প্ৰগ্ৰামটোত আমি বেলেগ ফিল্ডৰ মানুহ মাতিছিলোঁ আপোনাৰ এজন আহিছিলে গুৱাহাটীৰ পৰা প্ৰণৱজ্যোতি নাৰ্জাৰী আহিছিলে তেখেতে কালি লেকচাৰ দিলে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা আহিছিলে বিদুল বসুমতাৰী তেখেতে দিলে তাৰপিছতে আপোনাৰ অসম এইটো এডুকেশ্যন যিটো কাউন্সিল তাৰ নিজম নাৰ্জাৰী আহিছিলে তাৰপিছতে আৰু ইয়াৰ যিসকল লোকেল আমাৰ ইন্দিৰা বড়ো মেডাম এখেতলোকতো আছেই গতিকে ছায়েন্সৰ পৰা আছিলে আপোনাৰ কেমেষ্ট্ৰি ডিপাৰ্টমেণ্টৰ সঞ্জয় বসুমতাৰী তাৰপিছত জাৰ্নেলিষ্ট তেখেতৰ কি বসুমতাৰী তেখেতো আহিলে তেখেতে ক'লে জাৰ্নেলিজিমত কেনেকৈ ট্ৰান্সলেশ্যন হয় গতিকে যিমানখিনি বেলেগ ধৰণৰ টপিক আছে সেই সকলোকে আমি আমন্ত্ৰণ কৰিছিলোঁ তেখেতলোক আহিলে আৰু আহি আমাৰ ট্ৰেইনিংটোত হেল্প কৰিলেহি আমি গোটেই ভাৰতৰ 22টা ভাষাত কাম কৰিছোঁ অসমীয়াটো আমাৰ কাম হয় বড়োটো হয় বেংগলীটো হয় হিন্দীটো হয় গতিকে 22টা ভাষাত হিন্দীত আমি যি কিতাপ কৰোঁ আমি বড়োটো একেখিনি কিতাপেই কৰিম আমি এইটো নহয় যে বড়ো সৰু লেংগুৱেজ হিন্দী ডাঙৰ লেংগুৱেজ গতিকে হিন্দীত বেছিকৈ কাম কৰিম বড়োত কাম কৰিম আমাৰ তেনেকুৱা নাই আমি সব ভাষাতে একেধৰণৰ কামেই কৰোঁ গতিকে বড়ো বেলেগ ভাষাটো যি কাম কৰা হ'ব যি কিতাপৰ কাম হ'ব বড়োটো হ'ব নিশ্চয় হ'ব আৰু এটা কথা এইখিনিতে মই কওঁ যোৱা বছৰ আমাৰ ইনষ্টিটিউটে CILৰ যিটো NTMে ফাৰ্ষ্ট টাইম বড়ো ভাষাত কনষ্টিটিউশ্যন অফ ইণ্ডিয়াখন ট্ৰান্সলেট কৰিলে আৰু সেইখন যোৱা বছৰ কনষ্টিটিউশ্যন ডেট ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সেইখন উন্মোচন কৰিলে আৰু এতিয়া সেইখন ৱেবছাইটত এভেইলেবল হৈ আছে সেই কামটোতো আমাৰ ইয়াৰ বহুত বড়ো স্কলাৰে আমাক হেল্প কৰিলে নহ'লে আমি সেইটো কৰিব নোৱাৰিলোহেঁতেন এইটো আপোনাৰ 2004 চনত বড়ো ভাষাই যেতিয়া সংবিধানত স্বীকৃতি লাভ কৰিছিলে তাৰপিছত প্ৰথমবাৰৰ বাবে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াখন বড়ো ভাষাত ওলাইছে আৰু এতিয়া আমি ট্ৰাই কৰি আছোঁ যি আপোনাৰ 3খন চেণ্ট্ৰেল এক্ট ন্যায় সংহিতা নাগৰিক সংহিতা এই 3খন এক্টটো বড়ো ভাষালৈ ট্ৰান্সলেট কৰিব পাৰি নেকি আমাৰ ডিছকাশ্যন চলি আছে